তগৰ কেইজোপা ইমান ধুনীয়াকৈ ফুলিছে, ইমান ধুনীয়া গোন্ধাই আছে অ'। সঁচাকৈ পাই নেবাচিব বুলিয়ে ভাবিছিলোঁ। আমাৰ মায়ে আকৌ ফুল বৰ ভাল পায় নহয়, সদায় যতন কৰিলে কাৰণে বাচিলে আৰু কপৌ ফুলপাও বাচিলে পাই। ধুনীয়াকৈ ফুলি আছে আকৌ, বেছিকৈ ফুলা নাই বাৰু, দুপামান ফুলিছে। এইকেইদিন পপী আণ্টি ঘৰত গোটেই বিহু শিকি আছে, ঢোলমা শুনি ভালেই লাগিছে পাই। মোৰে বিহু নাচো নাচো লাগি গৈছে। আগতে আকৌ নাচিছিলোঁ নহয়। ৰুহি আকৌ কালিৰ পৰা কৈয়ে আছে নহয় বিহু বুলি ফটো কেইখন মাৰিম বুলি। ময়ো ফটো কেইখন মাৰিবহে লাগিব বিহু ড্ৰেছ পিন্ধি। বহুত দিন পিন্ধাও নাই নহয়। অঁ যাওঁ এতিয়া, এই স্বামী ডিউটিলৈ যাব নহয়, ব্ৰেকফাষ্টটো দি লওঁগৈ। তাৰপিছত আকৌ তিলপিঠাৰ কাৰণে চাউল তিয়াই থৈছিলোঁ, তিলপিঠাকেইটা খুন্দিয়ে ল'ব লাগিব। আৰে ইমান ধুনীয়াকৈ কপৌ ফুল ফুলি আছে, ৱাও ভালেই হ'ব পাই, ফটো মাৰিব পাৰিম। আজি ভালকৈ ফটো মাৰিব লাগিব, বিহু বুলি ষ্টেটাছ দিব লাগিব নহয়, আগতীয়াকৈ ফটো মাৰি থৈ দিম। আকৌ ইনষ্টাতো ফটো দিবলৈ আছে, বৌক ক'ব লাগিব আৰু বৌকো মাৰিবলৈ ক'ব লাগিব। অঁ আকৌ চেল্ফি কণ্টেষ্ট পাতিব নহয়, তাৰ কাৰণেও ফটো মাৰিবলৈ আছে। আজি একেবাৰে মাৰিয়ে ল'ব লাগিব। বৌ মই আজিহে এনেকৈ পিঠা খুন্দি পাইছোঁ দেই, আগতেতো মই এইবোৰ কৰিয়ে পোৱা নাই। আৰু মিক্সিতে খুন্দা হয় আকৌ। এনেকৈ খুন্দি খুন্দিচোন হাতেই বিষাই যাব। ইমানকৈ চাউল দিয়া দিলা তুমি। একো নহয় ৰুহি, বেছি দেৰি নালাগে নহয়, দুইজনে খুন্দিলে সোনকালে হৈ যাব। আৰু বেছি নাই, 2 কেজিমানহে আছে। খুন্দা খুন্দা, চাপকেইটা জ্বলি দিয়া। অ' গ্ৰাইণ্ডাৰ কৰিলে হৈ যায়চোন, তাতে কৰিবাচোন, ইমান কষ্ট কৰি থকা। ইয়াত নহয় নহয়, পিঠাবোৰ ভাঙি যায় আকৌ, তাতে ইয়াত ঢেঁকীও নাই। আগতে আমাৰ গাঁৱত ঢেঁকী থাকে, গোটেই ৰাতিটোৱে ঢেঁকী দি থাকোঁ। কিমান ভাল লাগে, চবেই গোট খাই একেলগতে ঢেঁকী দিওঁ। হয় নেকি বৌ? অঁ ৰুহি, গোটেই ৰাতিটো আমি চিৰা খুন্দো, সান্দহ খুন্দো, পিঠা চিঠা চব খুন্দি থাকোঁ। লগৰবোৰ আহে নহয়, কিমান ভাল লাগে। বাৰু ৰুহি তুমি যোৱাচোন, চালনীখন আনাগে। পিঠাখিনি চালিবলৈ হৈ গ'ল, চালি নাই এবাৰ, তাৰপিছত আকৌ খুন্দিব লাগিব। তিলপিঠাখিনি পুৰি হৈছেগৈ পাই, আৰু বেছি দেৰি নাই আৰু কেইটামান পুৰিলে শেষেই হৈ যাব। তাৰপিছতে নাৰিকল লাৰুকেইটাকে বনাই ল'ব লাগিব। ৰুই নাৰিকল ৰুকিবলৈ কৈছিলোঁ নহয়, নাৰিকল লাৰুকেইটা বনাই ল'ব লাগিব। আকৌ অঁ নিমকি বনাবলৈও আছে নহয়, নিমকিকেইটা সেই ৰাতিলৈকে বনাই শেষ কৰিব লাগিব আৰু। মোৰ আকৌ এনেকৈ জুইৰ ওচৰত তিলপিঠা পুৰিয়ে ভাল লাগে, গেছত পুৰি ভাল নালাগে পাই। জুইৰ ওচৰত বহি পিঠা পুৰি বৰ ভাল লাগে। আগতে ঘৰত থাকোঁতে ইমান ভাল লাগে, এইফালে ঢোলৰ মাত, পেঁপাৰ মাত, আকৌ আমি গোটেইখিনিয়ে বহি পিঠা পুৰি থাকোঁ জুইৰ ওচৰত বহি, কিমান মজা লাগে। গান শুনি শুনি পিঠা পুৰিও ভাল লাগে নহয়। পৰ্বতৰ ঢেঁকীয়া লিহিৰি পতীয়া, বতাহ যেনেকৈ হালে, ঢোলৰে চাপৰত তোৰ লাহি কঁকাল, দুচে তিনি চেকৈ ভাগে। অ' তোৰ দৰে নাচনি দেখি শ্ৰীকৃষ্ণই বাঁহী বজাইছিলে চাগে, মোৰ মইনাও বাঁহী বজাইছিলে চাগে। মোৰ যে এই গানটো বৰ প্ৰিয় পাই, খুব ভাল লাগে শুনি। আৰু এটা আছে নহয় খিটি খিটি কৰি, সেই গানটো শুনিলে একদম নাচো নাচোৱে লাগি যায় পাই, ইমান মজা লাগে গানটো। খিটি খিটি কৰি ঐ লাহৰি মাকো মাৰি তাতে নুবৈ আছিলা, আমি গৈ ওলালো তাত লাহৰি বহিবলৈ পীৰা পাৰি দিছিলা। ঐ গাতে নে তৰণি ৰচক পচক, ঢোলৰ মাতত তুলুঠা কপে ঘনাই ঘনাই সূতা চিগে, আৰু চিগে নাচনি, আৰু চিগে নাচনি জৰি। নালাগে ৰুহি, ময়ে বনাম, তুমি বনাব নালাগে, মই পাৰিম নহয়। তিলপিঠাখিনি হ'লে এতিয়া নাৰিকল লাৰুকেইটা বনাই তাৰপিছত নিমকিখিনি বনাই ল'ম আকৌ। অ' বৌ কিনো, মই বনাওঁ আকৌ, মই নিমকি বনাব পাৰিম নহয়। তুমি লাৰুকেইটা বনোৱাগে যোৱা, আৰু কিবা কিবি বনাবলৈ আছে বুলি কৈছিলা নহয়, তুমি সেইখিনি বনাই লোৱাগে, আৰু মই নিমকিখিনি ধুনীয়াকৈ বনাই লওঁ। তুমিও কৰা ময়ো কৰোঁ আকৌ, তেতিয়া সোনকালে সোনকালে হ'ব। হ'ব ৰুহি, তুমি নিমকিখিনিকে বনোৱা, মই লাৰুখিনিকে বনাই লওঁগৈ। নাৰিকল লাৰুকেইটা বনাই হ'ল পাই, এইবাৰ নাৰিকল লাৰু কেইটামান সৰহকৈ বনাইছোঁ। আকৌ মাহঁতৰ ঘৰলৈ যাম ন, তালৈও নিব লাগিব, আকৌ বনাব লাগিব আৰু। আজি আৰু নবনাওঁ, হৈ যাব। ৰুহিয়ে কি কৰিছে চাওঁগৈচোন, তাই আকৌ নিমকি ভাজি আছে নহয়। আজি ৰুহিয়ে মোৰ লগে লগে কামবোৰ কৰিছে পাই, তাই ভালেখিনি পিঠা খুন্দি দিলে আকৌ, লগে ভাগে খুন্দিলোঁ বুলিহে সোনকালে হ'ল। ফাৰ্ষ্ট টাইম নিমকি বনালোঁ দেই, ভবাতকৈ বেছিয়ে ভাল হ'লচোন। মই আকৌ নোৱাৰিম বুলি ভাবিছিলোঁ, ইমান ধুনীয়া হৈছে। বৌ মাতোচোন, বৌ বৌ এইবিলাক আহিবাচোন। অঁ ৰুহি মাতিছিলা, অঁ নিমকি বনালা নি তুমি? হৈ গ'ল। অঁ বৌ নিমকি বনাই হৈ গ'ল মোৰ, চোৱাচোন কেনেকুৱা হৈছে, ধুনীয়া হৈছে নাই? অঁ ৰুহি মই তোমাক ক'ম বুলি ভাবিছিলোঁ, ইমান ধুনীয়া হৈছে নিমকিখিনি, সঁচাকৈ বহুত ধুনীয়া হৈছে জানা। তুমি পাৰিছাচোন,
কি বৌ হয় নেকি? মই মানে আগতে বনোৱা নাই যে সেইকাৰণে বনাব নোৱাৰিম বুলি ভাবিছিলোঁ। ভালেই হ'ল, এতিয়া এবাৰ পাৰিম আৰু। ভালেই হ'ল পাই, আজি হৈ গ'ল। তিল পিঠা কেক বনালোঁ, নিমকি বনোৱা হ'ল আৰু লাড়ু বনোৱা হ'ল। কাইলৈ মানে কেক চেকবোৰ বনাব লাগিব আৰু তিলৰ লাড়ুখিনি থাকিলে আৰু এইখিনি কাইলৈকে কৰিম। আজি ফটো মাৰা নহ'লে নহয়, তুমি ফটো মাৰিম বুলি কৈছিলা যে কাইলৈ মাৰিম নহ'লে আমি। অঁ বৌ তাকেইতো ফটো মাৰিম বুলি কৈছিলোঁ নহয়। হ'ব দিয়া কাইলৈ মাৰিম, আজি ভালে হ'ল এইখিনি কৰি ল'লোঁ। কাইলৈ তুমি মই ধুনীয়াকৈ মাৰিম দেই, আৰু দাদাকো ক'ব লাগিব। আৰু মোৰ ইনষ্টাত দিবলৈ ফটো লাগিব নহয়, আৰু কণ্টেষ্টবোৰ পাতে যে তাতো দিম বুলি ভাবিছোঁ। কাইলৈ আমি দুজনে মাৰিম দেই। ৰেডি হ'লোৱে পাই, ফটোখিনি মাৰি লওঁগৈ আৰু। সঁচাকৈ নিজকে ইমান ধুনীয়া দেখিছোঁ মই। অঁ বৌয়ে ওলানে নাই আকৌ। চাওঁগৈ পাই বৌয়েনো কি কৰিছে। বা নীলু, তোমাক চোন বিহুৰ সাজত বিৰাট ধুনীয়া লাগিছে। আগতে দেখা নাই নহয়, আজিহে দেখিছোঁ। স্বামী মই তোমাক দেখা নাই নহয়, আজিহে দেখিছোঁ। ৰুহিয়ে এইবোৰ কি কৰি আছে আকৌ, মই ফটো নামাৰো বুলিয়ে কৈছিলোঁ। তাই জোৰ কৰিলে আকৌ। আৰু আমাৰ লগত এতিয়া তুমিও বিহু ড্ৰেছ পিন্ধিবলগীয়া হ'ল। অঁ হ'লেও বাৰু ভালেই লাগিছে। মোৰো এতিয়া ফটো মাৰো মাৰো লাগিছেহে আকৌ। আগতে আকৌ বিহু নাচিছিলোঁ নহয়, দুবাৰ তিনিবাৰমান হুঁচৰি কৰিছোঁ লগৰবিলাকৰ লগত। আৰে ৰুহি হ'ল নাই, তাই ইমান দেৰি কৰিছে যে মাতা আকৌ তাইক। একেবাৰে দুপাংমান নাচিয়ে দিবা আৰু ফটো মাৰোঁতে। তোমাৰ নাচ আজি চাই ল'ম আৰু। আৰে দাদা তই ঢোল লৈ ওলালি যে, তাৰমানে তই আমাৰ লগত ফটো মাৰিবি ন? অঁ বৌয়ে জোৰ কৰিলে আকৌ। আৰু ঢোলটো কিমান দিনতে থৈ দিয়া, 2-3 বছৰ হৈয়ে গ'ল বিহু কৰাই নাই নহয়। সেইকাৰণে আজি ফটোকে মাৰোঁ বুলি ভাবিলোঁ। আৰু তহঁতি মই ঢোল বজাম, তহঁতি দুপাংমান নাচিও দিবি আৰু নে কি কওঁ? এতিয়া বল দেৰি কৰি থাকিব নালাগে। বৌ ইয়াতো ফটো মাৰিলোৱে, আৰু ব'লা সেই কপৌ ফুল ফুলি আছিলে নহয় তাতে মাৰোগে। কপৌ ফুল পৰা উঠাই মাৰোগে আকৌ ফটো কেইখনমান। দাদা ব'ল তালে, তাত যাওঁ। অঁ ৰুহি ব'লা ব'লা, তাত মৰাই নাই নহয়, তাতো মাৰি লওঁগে। দাদা বৌ তহঁতৰ কিন্তু মজা লাগিছে দেই। ৰ আৰু কেইটামান মাৰি দিওঁ, এনেকে থাক। ৱাও কি মজা লাগিছে। হৈছেনে ৰুহি? ৱাও বৌ ধুনীয়া হৈছে। আৰু বেলেগ এটা পোজ দিয়া আকৌ। দাদা তই এটা কাম কৰ, এতিয়া পেপাটোকে লৈ ল। হয় নেকি? এইবাৰ মানে পেপা লৈ, ঠিক আছে। ৰুহি হ'বনে? আৰু নামাৰো দেই, ঢেৰ ফটো মাৰিলোঁ। এতিয়া আহা তোমাৰ লগত মাৰি লওঁ আকৌ। অঁ বৌ ৰ'বা মই মাৰি লৈছোঁ। দাদা এতিয়াতো আমাক ফটো মাৰি দেচোন। হ'লনে দাদা? অঁ আৰু একপি মাৰি দে। ৰুহি হ'ব এতিয়া ব'লা, আমি বহুত মাৰিলোঁ ফটো, আৰু নামাৰো আৰু।